Tolong lo kau amat nalage. Tolong lo kau amat nalage. No justice, no rest. No justice, no rest. এই বিধানসভাৰ ক্ষেত্ৰত মানিলে BTCৰ বাহিৰৰ অঞ্চল কোনো এখন এটা সমষ্টিতে BTCৰ বাহিৰৰ অঞ্চল ৰখা নাই কিন্তু দুৰ্ভাগ্যবশতঃ সংবিধানৰ ক্লজ থকা স্বত্তেও BTCৰ বাহিৰৰ 6টা সিট 5টা বিশেষকৈ দলগাঁও মঙলদৈ চিপাঝাৰ কমলপুৰ আৰু ৰঙিয়া এই 5টা সিট তেওঁলোকে BTCৰ ভিতৰৰ 6টা সিটৰ লগত লগ লগাই দৰং সমষ্টিৰ নামাকৰণ কি কৰে তাৰ লগত আমাৰ কোনো কথা নাই আমি এই নতুন যিটো সিট ডিমাণ্ড কৰিছোঁ BTCৰ ভিতৰত সেইটোৰ নাম তেওঁলোকে দিয়ক আমি এইটো ক'ৰবাত ৰিজাৰ্ভ সিট কৰিব লাগে এই প্ৰশ্নটো আমাৰ নাই জেনেৰেল সিটত আমাক ক'বলগীয়া নাই কিন্তু সাংবিধানিকভাৱে য'ত চুক্তিত মেনশ্যন আছে য'ত চিফ ইলেকশ্যন কমিশ্যনে প্ৰেছ কনফাৰেন্সত তেওঁলোকৰ কথা দিয়া আছে তেওঁলোকে কিন্তু আজি উভত কৰি নাছে যে ওলোটাই কৈছে তেওঁলোকে জোৰকৈ আমাক জাপি দিব বিচাৰিছে এইটো যদি হয় BTC অঞ্চলত 7.5 লাখ ভোটাৰ আৰু BTCৰ বাহিৰত প্ৰায় 10 লাখ ভোটাৰে নিৰ্বাচন খেলিব যদি তেনেকুৱাকৈ খেলে মই ভাবোঁ BTC অঞ্চলৰ কোনোদিনেই কোনো এগৰাকী প্ৰাৰ্থী এই যিটো দৰং সিট বা ভৈৰৱকুণ্ড সিট যি নামেৰে নিদিয়ক এইটো সিটত বিজয়ী নহ'ব গতিকে আমি BTC ৰাইজৰ সাধাৰণ ৰাইজৰ স্বাৰ্থত এই দ্বিতীয় সিটটো BTCৰ ভিতৰৰ সমষ্টিলৈ কৰক তাকে আমি আহ্বান জনাইছোঁ মেমৰেণ্ডাম ইতিমধ্যে জিলাই DCক আমি দিলোঁ আজি আনুষ্ঠানিকভাৱে চিফ ইলেকশ্যন কমিশ্যনৰ যি প্ৰতিনিধি হৈ DC সকলক দিছে ওদালগুৰিত আমাৰ ইতিমধ্যে দি আহিছে অহাকালি চিফ ইলেকশ্যন কমিশ্যনৰ 3 গৰাকীৰ ভিতৰত এগৰাকীক দিব আৰু আমাকো আমাক যি পলিটিক্যাল ৰেজিষ্টাৰ্ড পলিটিক্যাল পাৰ্টি হিচাপে আমিও তেওঁলোকক মেমৰেণ্ডাম দিম সময় ইতিমধ্যে আমাক দিছে গতিকে আমি বিচাৰোঁ এই গোটেই BTC এটা শান্ত পৰিৱেশত আছে ইয়াত থকা প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত থকা প্ৰশাসক হিচাপে ভাৰতীয় জনতা পাৰ্টিও তেওঁলোকৰ লগত আছে এটা শান্তিৰ যি বাতাবৰণ আছে যদি এনেকুৱাকৈ ৰাজনৈতিকভাৱে BTC অঞ্চলক বঞ্চিত কৰে তেতিয়াহ'লে ইয়াৰ ৰাইজে সেই ৰাজনৈতিক অধিকাৰ নোহোৱাকৈ দীঘলীয়া দিন শান্তিৰে থাকিব যদি তাৰ বিপৰীতে গৈ ইয়াত সংগ্ৰাম হয় ইয়াত যদি অশান্তিৰ পৰিৱেশৰ সৃষ্টি হয় তাৰ কাৰণে কিন্তু চিফ ইলেকশ্যন কমিশ্যন দায়ী হ'ব আৰু এনেকুৱা কৰিব লাগে বুলি যিসকলে পৰামৰ্শ আগবঢ়াইছে তেওঁলোকেহে দায়ী হ'ব প্ৰমোদ বড়ো ডাঙৰীয়াকো আমি আচৰিত হ'লোঁ যে তেওঁ ৱেলকাম কৰিছে ফটকা ফুটাইছে গাহৰি মুৰ্গী তেওঁলোকে ফূৰ্তি কৰিছে আৰু জাতীয় সংগঠন এটাও কৰিছে তেওঁলোকৰ লগত থকা কিন্তু হঠাৎ তেওঁলোকে ৰাইজে যেতিয়া ধৰিলে চাৰিওফালে তেওঁলোকেও আকৌ এটা নাটক কৰিলে যে BTCৰ ভিতৰত সমষ্টি হ'ব লাগে এইবিলাক নাটক তেওঁলোকৰ মই কৈছোঁ এইটোৱেই যদি হয় যদি 5টা সমষ্টিৰে হৈছে BTCৰ দ্বিতীয় সিটটো যি নামেৰে যদি নাথাকক হয় আৰু এখন যদি সংগ্ৰাম হয় সেই সংগ্ৰামখনত যদি BTCৰ বিশৃংখল হয় এক খলনায়ক হিচাপে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াকেই আমি আঙুলিটো উন্নত প্ৰশ্ন কৰা হৈছে কি হ'ব বৰ্তমানলৈ সেই মিটিঙত এটেণ্ড হোৱা আমি দেখা নাই আৰু বৰ্তমান আমাৰ দলত আলোচনাও হোৱা নাই আমাৰ মাননীয় Bpf দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৰিব নকৰিব বৰ্তমানলৈ আমাক জনোৱা নাই গতিকে এই ক্ষেত্ৰত মই বেছি আপোনালোকক বক্তব্য নিদিওঁ গতিকে আমাৰ হাইকমাণ্ডে যেতিয়া আমাক ইনষ্ট্ৰাকশ্যন দিব তেতিয়া আমি ক'ম আমি ভাবোঁ যিহেতু UPPৰ মুৰব্বী UPP দল এফচু এওঁলোকে যেতিয়া খচৰা লিষ্ট বনাইছিল কোকৰাঝাৰৰ ST পোৱাৰ কাৰণে তেওঁলোকে ফটকা ফুটাই গাহৰি কাটি মুৰ্গী কাটি পেলাই খানা খাইছে
এইফালে যে BTC অঞ্চলৰে আমাৰ 6টা বিধানসভা সমষ্টি যে ডিপ্ৰাইভ হ'বলৈ গৈ আছে ইয়াত এওঁলোকৰ কোনো মানে আক্ষেপ নাই ইয়াৰ দ্বাৰা বুজা যায় এওঁলোকৰ এটা ষড়যন্ত্ৰ থাকিব পাৰে বুলি ভাবিছোঁ আৰু আমি শুনিছোঁ অহাকালি বোলে মানে ইলেকশ্যন কমিশ্যনৰ যিবিলাক প্ৰতিনিধিত্ব আহিব অসমত শুনানি ল'বৰ কাৰণে তাক মানে আদৰি জনাবৰ কাৰণে বহুতা মানে গাড়ী ভাড়া কৰা শুনিছোঁ কিমান মানে সত্য নাজানো কাইলৈ আমি গম পাম হয় এফচিও যদি ভালকৈ ষ্টেণ্ড দিয়ে ঠিকেই হ'লে হয় ওদালগুৰিৰ তেখেতসকলে মানে ইয়াত প্ৰতিবাদ কৰিছে মানে তাত তেখেতসকলে মানে মেমৰেণ্ডামেই দিয়া নাই ইলেকশ্যন কমিশ্যনৰ ষ্টেট ইলেকশ্যন কমিশ্যনাৰ বা মানে ডিচিৰ জৰিয়তে চেণ্ট্ৰেল মানে ইলেকশ্যন কমিশ্যনাৰলৈ তেখেতসকলে কোনো মানে ইয়াত মেমৰেণ্ডাম পঠোৱা নাই এই ধৰণৰ কথা গতিকে অলপ সন্দেহ হয় আমাৰ ওদালগুৰি লোকসভা সমষ্টি দাবী কমিটিয়ে BTC ক্ষেত্ৰখনত থকা 7টা সমষ্টিক লৈ ফালে ওদালগুৰি লোকসভা সমষ্টিৰ দাবী মানে আমি গঠন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ভাৰতৰ নিৰ্বাচন আয়োগক আমি বাৰে বাৰে আপিল জনাইছোঁ 7টা সমষ্টিক লৈ ফালে যে আমাৰ মানে ইমিডিয়েটলি ওদালগুৰি লোকসভা সমষ্টি হিচাপে গঠন কৰিব লাগে আমাৰ সেই 7টা সমষ্টিত 12,22,666 জন ভোটাৰ্ছ আছে ইয়াক যাতে ৰাজনৈতিকভাৱে আমাক অধিকাৰ দিয়ে তাৰ কাৰণে আমি ভাৰতৰ নিৰ্বাচন আয়োগক আমি আপিল জনাইছোঁ কাৰণ তেওঁলোকে 2003 চনতে কথা দিয়া আছিলে 4 নম্বৰ 4.7ত কথা দিয়া আছিলে যেতিয়া নেকি ডিলিমিটেশ্যন হ'ব যেতিয়া BTC ক্ষেত্ৰখনত থকা যিমানখিনি সমষ্টি আছে সেই সমষ্টিবিলাকক লৈ ফালে মানে MLA সমষ্টি গঠন কৰা হ'ব আৰু তাৰপিছত লোকসভা সমষ্টি গঠন কৰা হ'ব বুলি তেওঁলোকে কথা দিয়া আছিল এই কথাটো এক আখৰে আখৰে পালন কৰিবৰ কাৰণে আখৰে তেওঁলোকে গঠন কৰিবৰ কাৰণে আমি ভাৰতৰ নিৰ্বাচন আয়োগক আমি আহ্বান জনাইছোঁ ৰাজনৈতিক অধিকাৰ আমাক দিবই লাগিব সামাজিক ন্যায় আমাক মানে দিবই লাগিব অৰ্থনৈতিকভাৱে আমাৰ যিটো অধিকাৰ আছে সেই অধিকাৰটো ব্ৰিটিছৰ ভিতৰত আমাক দিয়ক আমি বেলেগক আমি খুজিব যোৱা নাই আমি বিচৰা নাই সংবিধানত যিটো লিখা আছে সেই লিখাটোৱে আমি বিচাৰি আছোঁ গতিকে ভাৰতৰ নিৰ্বাচন আয়োগে নিশ্চয় আজি যিটো প্ৰতিবাদ কৰিছে সেই কথা নিশ্চয় শুনিব আৰু অতি সোনকালে আমাৰ ওদালগুৰি লোকসভা সমষ্টি গঠন হ'বই লাগিব আমি সাংবিধানিকভাৱে সেইটো আমি ডিমাণ্ড কৰিছোঁ আৰু সেইটো আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ সেই অধিকাৰটো আমি দিব জিলাৰ অন্তৰ্গত আমি নাগৰিক সভা ল'লোঁ আৰু সেইটো হ'ল আমি যে 2003 চনৰ যি BTC চুক্তি সেইটো ভংগ কৰাৰ কাৰণে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ধিক্কাৰ দিছোঁ কাৰণ তেওঁলোকে যি প্ৰাপ্য সেইটো বঞ্চিত কৰি একেবাৰে এই BTC বাহিৰৰ অন্য সমষ্টিবিলাকৰ লগত সন্নিৱিষ্ট কৰি এই দৰং সমষ্টি গঠন কৰিব লৈছে এইটো আমি কোনো পধ্যে মানিব নোৱাৰোঁ আৰু ইয়াৰ কাৰণে আমি সজাগতা সভা হিচাপে আজি এই নাগৰিক সভাত আমি বক্তব্য আৰু তেনেকৈ আমাৰ ৰাইজৰসকলৰ অপিনিয়ন বা মতামত এইবিলাক আমি ল'লোঁ আৰু সকলোৱে মত পোষণ কৰিছে যে আমি কোনো পধ্যে দৰং সমষ্টিটো মানিব নোৱাৰোঁ আমাক লাগিবই ওদালগুৰি লোকসভা সমষ্টি আৰু এই লোকসভা সমষ্টিত আমাৰ BTAD অঞ্চলৰ যিমানখিনি 7টা সমষ্টি আমি দাবী কৰিছোঁ বাক্সা গোৰেশ্বৰ তামোলপুৰ প্ৰপোজ ভেৰগাঁও টংলা ওদালগুৰি মাছবাট এইখিনি সমষ্টি সন্নিৱিষ্ট কৰি আমাক ওদালগুৰি সমষ্টি গঠন কৰিব লাগিব আৰু শান্তিত বসবাস কৰিবৰ কাৰণে সকলো উন্নয়নৰ কাম কাজ কৰিবৰ কাৰণে যাতে সুবিধা দিয়ে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আজিৰ যোগেদি এই नागरिक सभा जों खालामदोंमोन आरो बेवहाय गोबां नागरिकफोरनि जों मतामतखौ लाबाय आरो फैबाय थानाय जिथु हियारिं जागोन बे हियारिंआव जोंनि जिथु डिमान्ड बे डिमान्डखौ जों हरनाय जागोन गाबोननिफ्राय जागोन हियारिंआ बे हियारिंआवहाय जुदि जोंनि दाबि जोंनि खावलायनायखौ जुदि निर्वाचन आयोगा मानिया अब्लानिया जों सानफ्रोमबो फैबाय थानाय समावहाय आन्दोलन खालामनो थाखाय जों थाग थियारि बेनि थाखाय जों नागरिक आरो लोगोसे जोंनि नैबे समष्टि बाखि BTC बाखि एज ए हल जों जाति जनगोष्ठी ज' जानानै जोंनि प्राप्यखौ मोननो थाखाय जों जुजिगोन थेंक इउ এই সমদল আছিল এই সমদলৰ যোগেদি আপোনালোকৰ মাধ্যমেদি আমি নিৰ্বাচন আয়োগলৈ দাবী উত্থাপন কৰিছোঁ যে BTC অঞ্চলৰ ভিতৰতেই কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টি গঠন কৰিব লাগে এটা বস্তু লক্ষ্য কৰিছোঁ যে নিৰ্বাচন আয়োগ নিশ্চুপ হৈ আছে চুপচাপ আছে কোনো মাত মাতা নাই কিন্তু অসমৰ চৰকাৰখনৰ মুৰব্বীজনে বেছিকৈ মাত মাতিছে অসম চৰকাৰে বেছিকৈ মাত মাতিছে বেছিকৈ মাথা গৰম কৰিছে অসম চৰকাৰে নিৰ্বাচন আয়োগৰ মুখপাত্ৰ হিচাপে কাম কৰি থকাটোহে লক্ষ্য কৰিছোঁ আমি
তেওঁলোকে একবাৰ ওদালগুৰিৰ ঠাইত মানে মঙলদৈ লোকসভা, একবাৰ দৰং লোকসভা, একবাৰ ভৈৰৱকুণ্ড লোকসভা আং বাং নাটকবিলাক আৰম্ভ কৰিছে। গতিকে ওদালগুৰি জিলাৰ বাসিন্দা হিচাপে, নাগৰিক হিচাপে আমি এইটো মানি ল'ব নোৱাৰোঁ। এইটো আমাৰ জন্মসত্ব অধিকাৰ। আমি BTCৰ অধীনৰ ভিতৰত 2003 চনৰ 10 ফেব্ৰুৱাৰীত হৈ যোৱা BTC চুক্তিৰ 4.7 নম্বৰ দফা মতে এই BTC অঞ্চল সামৰি লৈ কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা সমষ্টি হ'ব লাগে। তাক লৈ আজি BTC অঞ্চলৰ ৰাইজ ওলাই আহিছে। বিভিন্ন তাত সভা সমিতি, প্ৰতিবাদী সমদল, প্ৰতিবাদী সভা, আমি মেমৰেণ্ডাম এইবিলাক আমি দিছোঁ। আৰু ইতিমধ্যে নিৰ্বাচন আয়োগে সঁচাকৈ যদি নিৰ্বাচন আয়োগে ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগৰ নীতি নিয়ম মানি তেওঁ পুনৰুদ্ধাৰণ কৰিব বিচাৰিছে, তেতিয়াহ'লে ওদালগুৰিবাসী ৰাইজৰ দাবী তেওঁলোকে মানি লওক আৰু ওদালগুৰি লোকসভা সমষ্টি BTCৰ অধীনত গঠন কৰি আমাৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে এই অঞ্চলৰ ৰাইজক অধিকাৰ দিয়ক। সেইখিনি মই আপোনালোকৰ যোগেদি দাবী উত্থাপন কৰিছোঁ। শুনক, হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বহুত কথাই কৈছে। গতিকে তেওঁ কোৱা কথাখিনি সঁচাকৈ যদি সঁচা হয়, তেতিয়াহ'লে নিৰ্বাচন আয়োগৰ কাম কি? যদি নিৰ্বাচন আয়োগৰ মুখপাত্ৰ হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাবিলাক কৈ থাকে, তেতিয়া আমি কি ভাবিম? নিৰ্বাচন আয়োগক কেতিয়াও নিৰপেক্ষ বুলি আমি ভাবি ল'ব নোৱাৰোঁ। গতিকে তেনেস্থলত BTC অঞ্চলৰ বাসিন্দা হিচাপে আমি নিৰ্বাচন আয়োগক সুযোগ দিছোঁ, তেওঁলোকৰ নিৰ্বাচন আয়োগ যে